হেল্ল', কি খবৰ তোৰ? নাই বহুত বিশ্বাস কৰিছিলো তাইক ধোকা দিলে বে। হোষ্টেলৰ আড্ডা হওক নহ'লে এনেকৈ কোনোবা এদিন লগৰ এটাৰ সৈতে এটা ফোন কল, বহুত বিশ্বাস কৰিছিলোঁ তাইক, ধোকা দি দিলে। এই ডাইলগটো হয়তো আপোনালোকৰ সকলোৰে চিনাকি নহয় জানো? সেই ডাইলগটো একে থাকে। কেতিয়াবা কাৰোবাক কৰা বিশ্বাসখিনিৰ পৰিৱৰ্তে যদি বিশ্বাসঘাতকতা পোৱা যায়, তেতিয়া চাগে জীৱনটোত ক'ৰবাত নহয় ক'ৰবাত আউল লাগে নহয় জানো? এইবোৰ দেখি শুনি বা নিজেও কেতিয়াবা পায় কিছুমান কথা সুধিবৰ মন যায় মোৰ, যে মানুহে মানুহক কিমান বিশ্বাস কৰিলে বিশ্বাসঘাতকতাৰ বলি হ'ব নালাগে। কিমান জোনাকৰ গীত গালে আন্ধাৰৰ সৈতে মানুহে অকলে কথা পাতিব নালাগে। মানুহে মানুহক কিমান উপকাৰ কৰিলে বাৰে বাৰে বিপদত নপৰাকৈ থাকিব পাৰে। কিমান সুখৰ কল্পনা পৰিকল্পনা কৰিলে দুখৰ সাগৰত পৰি কক পকাব নালাগে। মানুহে মানুহক কিমান ভাল পালে প্ৰতাৰিত হৈ চিৰাল ফাট মৰা বুকুখন তাপলি মাৰিব নালাগে। ইয়াৰ উত্তৰ হয়তো আপোনালোকৰ ওচৰতো নাই। ঠিক মোৰ দৰেই প্ৰশ্নকেইটা কঢ়িয়াই লৈ ফুৰিছে চাগে উত্তৰ পোৱাৰ আশাত। তথাপিতো এটা কথা জানো যে এই গোটেই প্ৰশ্নকেইটা বা এই গোটেই কথাখিনিৰ সম্পৰ্ক এই বিশ্বাস নামৰ শব্দটোৰ লগত জড়িত হৈ আছে। এই প্ৰেমিক মানুহখিনিয়ে নহয় জানো যিখিনি আটাইতকৈ বেছি বিশ্বাসঘাতকতাৰ বলি হয়? বলক এটা সৰু কবিতা শুনাওঁ আপোনালোকক। এই প্ৰেমিক আৰু তেওঁলোকৰ বিশ্বাসখিনিৰ ওপৰত। এই যে প্ৰেমত পৰা মানুহবোৰ সঁচাকৈ বলিয়া নেকি? হাজাৰ বিশ্বাসঘাতকতাৰ বলি হৈও সাগৰ ফেনাৰ বুকু চেপি ফুলাব পাৰে ৰং, বেলিৰ হেঙুলীয়া সানি বোলাব পাৰে মৰম, গোটেই ৰাতি কবিতা লিখি হ'ব পাৰে ৰবীন্দ্ৰনাথ, জন্মদিনৰ দিনা নক্ষত্ৰিক সপোন এটা উপহাৰ দি প্ৰেয়সীক সি আকৌ পিছদিনালৈ হ'ব পাৰে দেৱদাস। আৰু এই বিশ্বাসঘাতকতা কৰা মানুহবোৰ মন গ'লেই জানো কাৰোবাক বেচি দিব পাৰি সপোন, নতুবা উঠন বুকুৰ হেঁপাহ। মন গ'লেই জানো মোহাৰিব পাৰি হৃদয়ৰ আধা অঁকা কেনভাছ। বিশ্বাসঘাতকতাৰ বলি এই প্ৰেমিক কালক নৈশব্দৰ যন্ত্ৰণাই তৰি দিয়ে দুখবোৰ উজাগৰি ৰাতি। কোনোবাই সুধিব পাৰে তেওঁলোক চাগে কিমান সুখী, বৰষুণৰ পিছত ৰামধেনু দেখে যি। মই কম তেতিয়া তেওঁলোকে এতিয়া কেৱল বিশ্বাস কৰে নিচা আৰু যৌনতা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বিশ্বাস বৰ বেয়া বস্তু, সহজে নকৰিবা কাকো। আৰু এই বিশ্বাসঘাতকতা বৰ মাৰাত্মক, ই মাৰি দিব পাৰে জীয়াই জীয়াই।